নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজু আছামৰ আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাব লগা হ'ল। এইখন হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয়। এইখন এই মৰ্ণিং টাইমত এই পেচাব পৰীক্ষা কৰিবলৈ দিছিলে। এতিয়া ইভিনিং, ইয়াত কোনো নাই। ৰিপৰ্টটো কাক দেখুৱাওঁ এতিয়া মই আপোনালোকে কওকচোন। এই ৰিপৰ্টটো কাক দেখুৱাওঁ? ডক্টৰ এজনো নাই। ইভিনিং কি মানুহৰ কি আকৌ নহ'ব নেকি? ডক্টৰ এজন থাকিব নালাগে? ইমান ধুমা হস্পিটেল খান চক আন্ধাৰ সকলোৱে, কোনো এটা প্ৰাণী নাই ইয়াত, কেৱল মই আছোঁ। জাষ্ট এইমাত্ৰ আহিছিলোঁ, পৰিৱেশটো দেখিলোঁ আন্ধাৰ ভাবিলোঁ কিয় আন্ধাৰ, গৈ আছোঁ সকলোবোৰ আন্ধাৰ। ইমান ভয়ানক পৰিৱেশ বনাই থৈছে। এটলিষ্ট মানুহ নাই বাৰু, লাইট গেটাও দি থোৱা নাই। ইমান ভয়ানক পৰিৱেশ চক। এইফালে কোনো এটা প্ৰাণী নাই। এয়াই হৈছে হস্পিটেল। এনেকৈ চৰকাৰী হস্পিটেলত কি ভৰসা কৰি আহিব? ইয়াতে জীৱন যাব মানুহৰ, ইমাৰ্জেঞ্চি। আৰু চব বিনামূলীয়া নামত, কামত হ'লে একো নাই, চব পইচা। ইপিনে চক সকলোৱে, এটা প্ৰাণীও নাই। মৰ্ণিং টাইমত কিন্তু আছিলে, এই ইভিনিং টাইম হোৱাৰ পিছতহে মানুহবোৰ এটাও নাই। মানে ইভিনিং টাইমত কি ক'ম আৰু, চৰকাৰী মেডিকেলত আহাটো ভুলে আচলতে। সেয়াই চব, এয়া হৈছে নলবাৰীৰ চহৰ। এয়া নামত দেখাত ডাঙৰকৈ বনাইছে, কামত একো নাই। পুৱা 10টা বজাৰ পৰাই ৰখিছোঁ ৰিপৰ্টটো কেতিয়া দিব। ৰিপৰ্টটো দিলে 4টা বজাত। এতিয়া 4টা বজাত ৰিপৰ্টটো যেতিয়া ডক্টৰক দেখাবলৈ যাওঁ, ডক্টৰে নাই ৰুমত। এটলিষ্ট যিজন ডক্টৰ আছিলে সেইজনক নাপালেও বাৰু ঠিক নাই, এজন হ'লেতো থাকিব লাগে ন, এজনো নাই। কি ক'ম, ভূতনাথ হৈছে গোটেই পৰিৱেশটো, কোনো এটা প্ৰাণী নাই।